সকলোকে ওয়েলকাম টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ওলাই আছোঁ মই মাৰে পূজালৈকে মানে শৰাই দিবলৈ ধুনীয়াকৈ ভাবিলোঁ আজিনো কি পিন্ধি যাম। বিয়াৰ ৰিহাখন পিন্ধি ল'লোঁ আৰু জোৰোণত দিয়া কাপোৰ ঘৰৰ পৰা সেইযোৰ পিন্ধিছোঁ। তেনেকৈ ভাবিলোঁ আজি চিম্পলভাৱে ওলাই যাওঁ আৰু অকলে যিহেতু পূজালৈ যাব লাগিব, মানুহজনৰ ফাৰ্ষ্ট ডিউটি, তো সেইটো কাৰণে মানুহজনে ছুটি ল'ব নোৱাৰিলে। তাৰ কাৰণে মই ভাবিলোঁ আজি অকলে মই যাম। অৱশ্যে মা বাইদেউ ভণ্টি গোটেইবিলাক আহিব, মানে ঘৰৰ পৰা মই অকলে ওলাই যাব লাগিব। ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ, কাপোৰ কানি পিন্ধি আৰু একদম চিম্পলভাৱে যাম যিহেতু গৰম বহুত বেছি, আৰু মন্দিৰততো খুব বেছিয়ে গৰম। ধুনীয়াকৈ মই কাপোৰযোৰ পিন্ধিলোঁ। বাৰু কাপোৰযোৰ কেনেকুৱা লাগিছে, ব্লাউজ চ্লাউজ সকলো মই নিজে চিলাইছিলোঁ জোৰোণৰ সময়ত, আৰু চিম্পলকৈ ওলাইছোঁ। মংগলসূত্ৰ আৰু মানে গলপেটাটো পিন্ধিছোঁ, কাণফুলি একদম চিম্পলভাৱে ওলাইছোঁ। কোনো মানে বেছি মেকআপ একো কৰা নাই। অকণমান পঞ্চ পাউডাৰ লগাইছোঁ, ক্ৰীম লগাইছোঁ, কাজল, আইলাইনাৰ, লিপষ্টিক, বাকী এইখিনিয়ে কৰিছোঁ আৰু বিশেষ একো মেকআপ কৰা নাই, কাৰণ মেকআপ কৰিলেও একো নাথাকিব যিহেতু গৰম খুব বেছি। আৰু এই মাৰে পূজাখন খুব মানে ভাল লাগে আৰু গৈ পিনে এখন মনটো বহুত বেছি পবিত্ৰ পবিত্ৰ লাগে। কাৰণ এইবোৰ কিমান বেছি সঁচা কিমান বেছি মিছা মই নাজানো, কিন্তু আজি আমি সৰুৰ পৰা যিহেতু দেখি আহিছোঁ এই পূজাখন, এই পূজা ভাগত আমি সৰুৰ পৰা আহিছোঁ শৰাই দিবলৈকে, আৰু বিয়া হৈও ভগৱানৰ কৃপাত 2 বছৰ পালোঁ। তাকে ধুনীয়াকৈ আহিছোঁ বাৰু মাৰে পূজালৈকে। এয়া মা মনসাৰ স্থাপনা কিমান বেছি ধুনীয়া লাগিছে, হয়নে নহয় বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো এডিটিং কৰোঁতে মোৰ খুব বেছি টাইম লাগি গ'ল, মানে কামৰ প্ৰেছাৰতে মই কৰিমকৈ ভিডিঅ'টো বনাই ৰাখি থৈ দিলোঁ, কিন্তু ভিডিঅ'টো দিয়াই নহ'ল। আৰু ধুনীয়াকৈ বাহিৰতে চাকি বন্তিখিনি দিবলৈ দিছে, কাৰণ কিয় ভিতৰত দিবলৈ দিয়া নাই, বহুত বেছি মানুহ ভিৰ, ভক্ত বহুত বেছি আছে। সকলোৱে এনেকৈ দৰ্শন কৰি আছে, মাৰ দৰ্শন কৰিবলৈ মানুহ বহুত বেছি আছে। আৰু বেকগ্ৰাউণ্ডৰো চাগে আৱাজ শুনি আছে, তাতে মানে তেওঁলোকে নৃত্য কৰি